হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভাল। আৰু গাইছ মানে মই প্ৰথম বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ গাইছ। মানে তো আজি মানে এই প্ৰায় 2টা বাজি গ'ল, আৰু এতিয়াৰ পৰা মানে কি কৰিম ঘৰত সকলো আপোনালোকক দেখা যাম। আৰু আজি পূৰা মানে দেখিছোঁ ৰাতিপুৱা শুই উঠি মানে মই প্ৰায় 12টামান বজালৈকে বাহিৰলৈ ওলাই নাছিলোঁ, আৰু ওলাই দেখিছোঁ গোটেই পথাৰত পানী। মানে কালি যিমান পানী আছিলে আজি মানে বহুত পানী হৈ গ'ল। তো প্ৰথমতে ব'লক পানীখিনি চাই লওঁ কিমান হৈ গৈছে, ব'লক। বৰ্তমান মই এতিয়া আমাৰ মানে ঘৰৰ ওচৰত থকা পুলটো চালৈকে আহিছোঁ গাইছ। দেখিছে এইপিনে মানে পানী দেখিছে, মানে পুলত এইপিনে পানী পূৰা ৰাস্তা একদম কাষতে পাই গ'ল। এইটো ৰাস্তাৰ কাষতে পাই গ'লহি। তো মানে মই কালি দেখিছোঁ একেবাৰে পথাৰত অকণমান পানী, আজি দেখোন বহুত পানী। আৰু সিপিনে আমাৰ এইখিনিতে এটা ঘৰ বনাই আছে নতুন, আৰু এইপিনে একদম পূৰা ৰাস্তাটো নিজান, কোনো নাই। আৰু এতিয়া বৰ্তমান মানে এইকণতে মানে মোৰ পূৰা আগৰ পুৰণা খেল এটা মনত পৰি গৈছে গাইছ। মানে খেলটো কি গম পাইছেনে? আগতে দেখিছে যে বটলবোৰ দেখিছে নাই? ইয়াতে মানে অকণমান আৰু এই ৰাতি আৰু জলদস্যু নাটক কৰে আৰু ল'ৰাবিলাকে নাটক কৰি বটলৰ ভিতৰত উপঙি আছে যে, তো বটলবোৰ নাকি আগতে শিলগুটিলৈ ভাঙোঁ। তেনেকৈ মানে ইয়াৰ পৰা এনেকৈ আপোনাৰ এটা শিলগুটি বুটলিলোঁ, বুটলি সি তাত থকা সেইটো ভাঙোতে ভাঙিব পৰা নাই পুৰা। আৰু গাইছ সি তাতে দেখিছে যে এইটো গলিটো যে তাতে মানে এখন জাল পাতি থৈছে। কাৰ জাল গম নাপাওঁ, ব'লক যদি ব'লক কাৰ জাল গম নাপায় মই দাঙি দিওঁ মনে মনে। ব'লক 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 ব'লক। আৰু মানে কি হৈছে এইটো পানীত মানে নমা চখে বেলেগ পুৰা এইখন এতিয়া কাৰ জাল পাতিছে মই গম নাপাওঁ। এতিয়া মাছহে চাম মনে মনে। আৰু গাইছ তো দেখিছে এখন পুৰা ধুনীয়া একদম জাল পাতি থৈছে এইখিনিতে। এতিয়া মাছ লাগিছেনে নাই লগা তো এনে কোনোবাই দেখিলে ৰাম পিটন দিব। আৰু এইখন জাল মাছ লগা নাই বৰ্তমান, মাছকেইটা আছে। যা যা নাহিবি যা, নালাগিবি মাছ, আমাৰ জাল নহয় তেতিয়া। তো যিহেতু আমাৰ জাল নহয় গতিকে আমাৰ মাছ নালাগে। আৰু এইপিনে দেখিছে এইটো ফুলৰ ভিতৰত এইপিনে পানী। আৰু এতিয়া বৰ্তমান মই অকলে আৰু গাইছ মানে মই এইখিনিতে এনেকৈ তললৈ মুখ কৰি মানে কিবা এটা বিচাৰি আছোঁ। এতিয়া গাইছ মানে আপোনালোকে ভাবিছে কি বিচাৰিছোঁ। আৰু গাইছ মানে মই মাছ বিচৰা নাই, মই বেলেগ কিবা এটা বিচাৰিছোঁ। মানে মোক মায়ে সদায় কৈ থাকে বোলে ই পঢ়ালোঁ শুনালোঁ, মানে পঢ়িব মেলিব নোৱাৰোঁ, পইচাবোৰ পানীত পেলাওঁ। এতিয়া তাকে যেতিয়া পানী আহিছে পানীত বিচাৰি ফুৰিছোঁ, পইচা পাতি দেখিছে নেকি কমেণ্ট কৰি জনাওকচোন। মানে মই অকোৱে দেখা নাই। ষ্টেপটো ধুনীয়াকৈ পানী চাই আহি গ'লোঁ। আৰু এতিয়া বৰ্তমান আহিছোঁ ঘৰলৈ, আৰু ভাতটো খোৱাই নাই, ভাতটো খাই লওঁগৈ ধুনীয়াকৈ। আৰু তাৰপিছত অকণমান দেখাম আপোনালোকক, বেছি ভিডিঅ'টো আজি দীঘল নহ'ব, অকণমান ছুটি কৰিম। আৰু সেইপিনে দেখিছে এইপিনে আমাৰতো এইটো ঘৰটো বনাই আছে বৰ্তমান। আৰু সেইপিনে মা আহিছে, সেই ভণ্টি। অঁ মুনু, সেইটো কি লৈ আছা? ফোন কিনিলা নেকি তুমি? এইটো ফোন কিনিলা? চাই পিনে চাই দিওঁ, এইটো ফোন কিনিলা নে এইটো? চাওঁ কেনেকুৱা ফোনটো, দেখাই দিয়া চবকে, দেখাই দিয়া। এইটো আমাৰ মুনু ফোন কভাৰটো, মানে মোৰ মোবাইলটো কভাৰটো খুলি লৈ আছে। তাৰপিছত এতিয়া বৰ্তমান মই দেখাবলৈ আহি আছোঁ। আৰু গৰু পালেগে মানে বাঁহ কাটিবলৈ জানো কি হ'ব গম নাপাওঁ। নহয় বিয়েন গ'ল নি বাৰু চাগে, গ'লগৈ। আৰু সেইপিনে দেখিছে আমাৰ ঘৰৰ একদম কাণতে ধুনীয়াকৈ এথোকা কল লাগিছে। বান্দৰৰ পৰা যদি বাচে মই খাবলৈ পাম, যদি নাবাচে খাবলৈ নাপাওঁ। আৰু এতিয়া বৰ্তমান পূৰা গাইছ আমাৰ ঘৰ পিনে ঘৰটো বনাই থকা হৈছে। এইপিনে এনেকৈ বনাই থকা হৈছে, হোৱাগৈ নাই কমপ্লিট। ওপৰত টিং লগাবলৈ আছে, প্লাষ্টাৰ কৰি আছে, বহুত কিবা কিবি ঢেৰ কাম বাকী আছে। আৰু দেখাই আছোঁ আপোনালোকক, কমপ্লিট হৈছে ভালকৈ দেখা যাম। আৰু গাইছ এইখিনিতে আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোক কোনোবা এটা ৰিলেশ্যনশ্বিপত আছে নেকি বৰ্তমান? যদি ৰিলেশ্যনশ্বিপত আছে, পুৰা কাজিয়া হৈছে, মই আপোনালোকে এটা আইডিয়া দিব বিচাৰিছোঁ। কেতিয়াও কাজিয়া নহয়। আইডিয়াটো হৈছে অকণমান মানে আইডিয়াটো হৈছে যে আপোনালোকে ব্ৰেকআপ দি দিয়ক, ব্ৰেকআপ দি দিয়ক, কাজিয়া সমাপ্ত, বন্ধ। আৰু গাইছ একদম পূৰা মানে ঘৰৰ গোটেই কাম জংক পংক হৈ আছে। সেইকাৰণে বৰ্তমান মোৰ বাসন্তীখন সোমাই আছে ইয়াত। মোৰ এইখন বাসন্তী যিখন লৈ পেলি নেকি মই ঘূৰোঁ, কিন্তু স্পীড দিব নোৱাৰোঁ, কাৰণ মোৰ এতিয়া 18 বছৰ হোৱা নাই। মই জেলত মানে মোৰ জেলত যাবলৈ মন নাই। জেলত বা নপঠিয়াই, ফাইন ভৰিবলৈ মোৰ পইচা পাতি নাই। আপোনালোকে যদি ধৰে তেতিয়াহ'লে এখন মই উৰাম। আৰু সেইপিনে দেখিছে চিমেণ্ট, আৰু সেইপিনে কাষতে গোহালিটো, ওপৰত খেৰ, আৰু ইয়াত মই। আৰু বৰ্তমান বনাই থকা হৈছে আমাৰ ঘৰ। আৰু এইপিনে আছে কল, সেইপিনে আছে কঁঠাল আছে। আৰু গাইছ এই বস্তুটো আমাৰ পিনে কঁঠাল বুলি কয়, আপোনালোকে কি কয় গাইছ? দেখিছে যে এইটো কঁঠাল লাগিছে, একদম পূৰা তলৰ পৰা লাগিছে। আমাৰ একদম কঁঠাল মানে এনেকৈ গৈ ইয়াৰ পৰা চিষ্টেমত আহি গৈছে। আৰু কল দেখিছেনে কিমান তলত লাগিছে? মানে যদি আমাৰ ঘৰত মানে কল খাওঁ বুলি ভাবে ন আপোনালোকে, সেইকাৰণে জঁপিয়াই খাব লাগিব।
যদি জঁপিয়াই এনেকৈ ঢুকি নাপায় তেতিয়া ইয়াৰ ওপৰত উঠি ল'ব লাগিব এনেকৈ মূৰতে এনেকৈ উঠি ল'ব লাগিব উঠি লৈ ধুনীয়াকৈ আহি ইয়াতে কল আছে এনেকৈ ইয়াৰ এনেকৈ জাপ মাৰিব এনেকৈ ছিঙিব পাৰিব আৰু সেইপিনে তলত মুনু আছে দেখিছেনে মোৰ কভাৰটোকে লৈ পেলাই সেইটো মোৰ কভাৰ ফোন কিনিলা নাই কোনটো সেইটো আৰু সেয়া দেখা থাকিম আৰু ডেইলি এটা ভিডিঅ' আনিম আজিৰ পৰা কণ্টিনিউ ভিডিঅ' আনিম চাই থাকিব আৰু এতিয়া গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ আৰু দেই বাই বাই যদি ভাল লাগি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব লাগিব নে নালাগে অঁ মুনুৱে কৈছে কৈ দিব